বহুত বেছি কম সময়ত মই কেনেকৈ টিফিন বনাওঁ আপোনালোকক কিন্তু এই ভিডিঅ'টোত গম পাব মই কেনেকৈ বনালোঁ। আৰু লগতে আজি দুৰ্গা পূজাত গ'লোঁ আমি। দুৰ্গা পূজাত নলবাৰীৰ হৰি মন্দিৰ এণ্ড ফৰেষ্টৰ, গতিকে গোটেইখিনি দেখা পাব। ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। তো চাই ৰাখক ভিডিঅ'টো। হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল, আৰু কিয়নো ভাল নহ'ব। আজি পূজাৰ প্ৰথম দিনটো, আজি বেলবৰণ। তো আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। তো আজিৰ দিনটোত কি কৰোঁ বা ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু মই আজি পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। আশা কৰিছোঁ আপোনালোকে মৰম দিব বুলি। তো ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ। অতি কম সময়ত, মানে বহুত কম সময়ত এই টিফিন ৰেডি কৰি দিলোঁ। এইখিনি মই ধৰিব পাৰিছি না কি বনাইছোঁ। তো এইখিনি বনাই দিলোঁ টিফিনৰ কাৰণে। বাবু সেয়াৰ বহুত বেছি ফেভাৰেট হয়, বহুত বেছি ভাল পায় আৰু এনেকৈ বনাই দিলে। তো অলপমান বনাই দিলোঁ আৰু এনেকৈ। এতিয়া মই পিঁয়াজ, কণী, বইল কণী আৰু ভাত এনেকৈ অলপ এটা জলকীয়াও দিছোঁ, সি খাই ভাল পায়। তো মিক্স কৰি ধুনীয়াকৈ ভাজি লৈছোঁ। তো তাৰ ফেভাৰেট টিফিন এইটো, খুব বেছি ভাল পায়। এইখিনি দিলে টেনশ্যন নাই আৰু মানে। তো এইখিনি ফ্ৰাইড ৰাইচ টাইপ আৰু বনাই দিলোঁ। টিফিন খুলি খোৱা আৰম্ভ ঘৰতে হৈ গ'ল নেকি টিফিন খুলি। দিছি না ভাল লাগছে না খাই। ঘৰতে টিফিন খোৱা ষ্টাৰ্ট। আমি গৈছোঁ দুৰ্গা পূজা চাবলৈ নলবাৰীৰ হৰি মন্দিৰত। আৰু এইবাৰ ইমান মানে মানুহ সাংঘাতিক, একদম ৰাসৰ দৰে হৈছে। আৰু তাৰমানে একদম ৰাজ বুলিও ক'ব পাৰি আৰু এনেকুৱা মানে ধুনীয়া কৰিছে। হয়তো ফাৰ্ষ্ট টাইম হৰি মন্দিৰত দুৰ্গা পূজা ইমান ডাঙৰ কৰিছে চাগে মই জনাত। একদম ধুনীয়া আৰু মানে একদম ৰাসৰ দৰে আৰু ভাল লাগছে যাই পেলাই। তো এইখিনি ধুনীয়াকৈ পাৰ্ক বনাইছে। তো হৰি মন্দিৰটো এইটো আপোনালোকে সকলোৱে চিনিয়ে পায়। আৰু আমাৰ ডুগু একদম পূৰা মাজত দুটাকৈ কলাৰতে লৈছে। আৰু দোকানৰ কথা নক'ব, আৰু দোকান আৰু চব। তো আমি আহি ল'লোঁ, এতিয়া সেৱাটো কৰি লৈ পেলাই আৰু আগমন হ'ব পূৰা সকলোখিনি জেগা। আৰু এইটো যে দেখুৱাম আপোনালোকক, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। ইমান বেছি মানে একদম বক্সৰ আৱাজ হৈ আছিল, সেইকাৰণে মই মিউট কৰি পেলাই আৰু ভইচ অভাৰ দিব লগা হ'ল। তো দেখছি নহয়, ডুগুতেও তাতে উঠাইছে, ইয়াতেও উঠাইছে। তাৰমানে ৰাসত যি উঠা বস্তু আহে আৰু সেইখিনি গোটেই আহিছে। তো ইয়াতে যিহেতু চৰ্দি লাগি আছিল, ধূলা হৈছে, সেইকাৰণে দুয়োকে ইয়াতে উঠবা নিদিলোঁ। তো বেলেগ এটা মানে ভালকৈ লৈ আছে। ডুগু দেখছি নাই মাজৰ দুটাকৰ লগত চাই আছে, আৰু সি তাতে উঠাইছে। তো কিবাকৈ আৰু লৈ আহিছোঁ আৰু তাৰ পৰা আমি। তাৰপিছত মই অলপমান দেখি আছোঁ। তো চবখিনিয়ে আৰু মানে আহিছে ৰাসত যিখিনি আহে খেলা বস্তু। তো ডুগুক আমি পূজাত আহিছে, নুঠালেনো হ'ব না, তাতে আৰু নাইলেই বেলেগ কথা। চবখিনি উঠা বস্তু আহিছে যিহেতু ডুগু মাজে দুটাকৰ কলাত আছে। তো ডুগু উঠিব ইয়াতে ৰাউণ্ডটোতে, গাড়ী ৰাউণ্ডটোত উঠিব।
তো তাকে ৰখি আছোঁ আমি টিকট কাটি মেলি ৰখি আছোঁ তো ডুগুক উঠাই দিলা এতিয়া সি কি ফূৰ্তি তাৰ চাবচোন সি একদম পূৰা একদম মানে ধুনীয়াকৈ আৰু ফটো দেখিছে ন ইয়াক ফট দিছে একদম মানে সকলো কৰি পেলাইছে আৰু তো মাজতে অকণমান মুচি দিছে আৰু তো সিহঁতে উঠিব আৰু ডাঙৰটো চাই আছে ইয়াক উঠিব কথা কৈছে যে মোৰ ডাঙৰ হৈছোঁ এতিয়া উঠা বয়স নাই বোলে তামাম হাঁহিলোঁ তাৰ কথা শুনি পেলাই তো ডুগু উঠি আছে পূৰা আৰু উঠি পেলাই আৰু ক'ত উঠে তো ডাঙৰটো ক'ৰবাত উঠিম বুলি কৈ আছে চাই লওঁ ক'ত উঠাই দিওঁ তাক তো ধুনীয়াকৈ ডুগুৰ গাড়ী চলি গ'ল আৰু ধুনীয়াকৈ কি যে ভাল পাইছে সি বা চায়ে আছে পূৰা চাকা ঘূৰাই আছে মানে হেণ্ডেল পূৰা ঘূৰাই আছে সি তাৰমানে আৰু আচলতে ডাঙৰনো কি বুজানো সৰু ল'ৰা ছোৱালীবিলাকক এনেকৈ এটা মনোৰঞ্জন দিব পাৰিলে খুবেই বেছি এটা ভাল লাগে আৰু মই বহুত বেছি ভাল পাওঁ তাহাঁতৰ ফূৰ্তিবিলাক দেখা পালে আৰু তো একদম পূৰা এক্সাইটেড সি মানে একদম পূৰা গাড়ীত উঠিব পাই পেলাই আৰু কি ফূৰ্তি তাৰ আনফালে ডুগুৰ গাড়ীত উঠি আছে আৰু আমি অপেক্ষা কৰি আছোঁ তাৰে মাজতে মই এটা ভিডিঅ' কৰি ল'লোঁ বাবুক কৈছোঁ চোৱা এইফালে সি চালে তাৰপাছত আৰু এটা কি হ'ল বাবু ইয়াতে উঠা হ'ল ডাঙৰ চকাটোত সি তাতে ওপৰলৈকে উঠাই দিয়াতে আটা লাগি দিছে মা ভয় লাগিছে মোৰ ভয় লাগিছে নামে দিয়া তো আৰু সিহঁতক কৈ মিলি আৰু নমাই লৈ আহিলোঁ আহি পেলাই তাৰপিছত আৰু কি যে হাঁহি উঠছে তাক কৈ আছোঁ যদি ভয়ে কৰা উৎসৱ কিয় বোলে তাৰপাছত ডুগুৱে কিনিলে স্পাইডাৰমেনৰ এখন মুখা জানেতো যি দেখে তাকেই লাগে তাৰপিছত ডুগুৱে ডাঙৰটো আহিল সি কৈছে মা লাচিতৰ ঘৰত উঠিম তো লাচিতৰ ঘৰত উঠে হেনো তো তাতেই উঠলাক আৰু তাকেই অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ এইবাৰ পূজাত কি অহা নাই সাংঘাতিক পূজা কৰিছে হৰি মন্দিৰৰ ইমান ধুনীয়া কৰিছে আৰু একদম মানে ৰাসৰ ফিলিংছটো পূৰা আহি যায় আৰু এইবাৰ পূজাত গ'লে তো আপোনালোকে যদি যোৱা নাই নিশ্চয় যাব হৰি মন্দিৰৰ পূজা দুৰ্গা পূজা চাবলৈ সঁচাকৈ বহুত বেছি ভাল পাব একদম ৰাস চোৱা যেন পাব আপোনালোকে তো চাই থাকিব আৰু সি উঠি আছে আৰু টাটা বাই বাই দি আছে তাক দেখাই আছোঁ আৰু এইখিনি সেয়াই আৰু হৰি মন্দিৰৰখিনি চাই পেলাই আৰু ক'ত যাওঁ চাওঁ বাৰু হৰি মন্দিৰৰ পৰা আমি বাহিৰে গ'লোঁ ৰেষ্টুৰেণ্টত ভিডিঅ' কৰা নহ'ল কিয়নো ডুগুত বহুত বেছি দিগদাৰ দি আছিল সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল এতিয়া সিয়াৰ যিহেতু ভোকটো অলপ কমিল সেইকাৰণে পূৰা খোজকাঢ়ি আছে আৰু এতিয়া আমি আহিছোঁ ফৰেষ্ট অফিচৰ দুৰ্গা পূজা চাব তো ফৰেষ্ট অফিচৰ বিশেষ বেছি ডাঙৰ নকৰে আৰু তাত মূৰ্তিটো থাকে পূজা পাতলখিনি আৰু নাম চাম এনেকৈ নাগৰা নাম চাম থাকে আৰু মানে এইখিনিয়ে আৰু সেইকাৰণে আপোনালোককো দেখাই দিলোঁ মূৰ্তিটো ফৰেষ্ট অফিচৰ আৰু ভিডিঅ'টো চাই কেনে পালে প্ৰথমৰ পৰা শেষলৈকে কেনে পালে জনাব কমেণ্ট এটা কৰি পেলাই তো আজিলৈ বাই বাই